এইটো প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বাসগৃহ। যোৰহাট নগৰত থকা তৰুণ গগৈৰ বাসগৃহ এতিয়া পানীৰ তলত। পানীৰ তলত বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাৰ বাসগৃহ। সঁচাকৈ একালৰ বৃন্দাবন, একালত পৰে চম। এটা সময়ত ৰাজ্যৰ ৰাজনীতিৰ বহু দিশ নিৰ্ণয় হৈছিল এইখন ঘৰৰ পৰাই। আৰু আজি ঘৰখনৰ অৱস্থা চাওক। সততে অভিজাত অঞ্চলৰ পৰিচয় বহন কৰে যোৰহাট চহৰৰ 10 নং ৱাৰ্ডে। কিন্তু এজাক বৰষুণেই যেন সকলো অভিজাত্য পানীৰ লগত মিহলি কৰি দিলে। 10 নং ৱাৰ্ডত থকা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ বাসগৃহ, বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাৰ বাসগৃহ এতিয়া পানীৰ তলত। সোমবাৰে নিশা অহা এজাক মুষলধাৰ বৰষুণতে কৃত্ৰিম বানত বুৰ গ'ল যোৰহাটৰ বহু অঞ্চল। বিশেষকৈ যোৰহাট নগৰৰ পৌৰ এলেকাত কৃত্ৰিম বানৰ ফলত জনসাধাৰণৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। নগৰৰ TRP ৰোডৰ ৰজা মৈদাম, জিলা আয়ুক্তৰ বাসভৱন, জিলা আয়ুক্তৰ কাৰ্যালয়, আৱৰ্ত ভৱন পানীত বুৰ যায়। সময় অনুযায়ী বিভাগীয় কৰ্তৃপক্ষই পানী পৰিবাহী নলাসমূহ পৰিষ্কাৰ নকৰাৰ বাবেই নগৰখনত এনে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি জনাইছে সচেতন মহলে। ব্যুৰ ৰিপৰ্ট NZ নিউজ।